হাই হেল্ল' নমস্কাৰ বন্ধুসকল, গৌতম বৰা ব্লগৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি নহয়, মই অকলে দিনটো কাম কি কৰোঁ, ক'লৈ যাওঁ, কিমান কাম থাকে, সকলোখিনি ভিডিঅ' বনাই থ'ম বুলি আহিছোঁ। ডেইলি কামৰ ৰুটিনৰ ব্লগখিনি। তো আজি এতিয়া ৰাতিপুৱা ঘৰৰ পৰা সোনকালে এতিয়া ওলাই আহিলোঁ। ব'লচোন চাওঁ দিনটোত কি হয় আজি। ভিডিঅ' কৰি থ'ম আৰু তাৰপিছত আপলোড। এইখন আমাৰ বিহপুৰীয়া পাৰ হৈছোঁ। এয়া বিহপুৰীয়া কলেজৰ ফ্ৰণ্টত আহি আছোঁ। এয়া আমাৰ বান্দৰদেৱা এটা ইণ্টাৰেষ্টিং ফেক্ট আছে কি, মই স্ক্ৰীণত দেখি থকা বাওঁফালে হৈছে অৰুণাচল আৰু ৰাস্তাটোৰ মাজতে সোঁফালে হ'ল আপোনাৰ অসম। ৰাস্তাটোৰ মাজতে সীমা, এইফালে বাওঁফালে অৰুণাচল, সোঁফালে হৈছে অসম। এয়া আমাৰ বান্দৰদেৱা পাই গ'লোহি। এতিয়া আমি যাম মাওফালে। এইফালে হৈ গ'ল এয়া অৰুণাচলৰ গেটত পাছখন দেখুৱাব লাগিব। মই পাছখন আপোনাক উলিয়াই লৈছোঁ। পাছখন আছে ইয়াতে, এইখন হৈ গ'ল পাছখন। ইয়াতে নাম এড্ৰেছত লিখা থাকিব। ব'লক আগবাঢ়ি যাওঁ। হয়তো কেতিয়াবা পাছ নিবিচাৰিবও পাৰে, কেতিয়াবা বিচাৰে আৰু। এয়া মেইন গেট, পাছ দেখুৱাব লাগে। ছাৰ আছে, পাছ আছে নাই সুধিছে, মই আছে বুলি কৈছোঁ। বাহিৰৰ পৰা হ'ব যাবি বুলি কৈছে। ইয়াতে ৰৈছোঁ অকণ, লগৰজনে পাছ দেখুৱাই আছে। আপোনালোকৰ সুবিধাৰ্থে মই জনাই দিওঁ যে অৰুণাচলত সোমাবলৈ পাছ গেটৰ ওচৰতো বনাব পাৰি। যেনেকৈ এইখন হৈছে টেম্পৰেৰী পাছ, এইখন মাত্ৰ 15 দিন ভেলিড থাকে। কেইখনমান গেটৰ কাৰণে দিয়ে অকল, সেইখন গেটতহে পাৰ হ'ব পাৰে। এখন হ'ল এইখন দেখিছে, এইখন DC অফিচৰ পৰা বনায়। এইখনো 1 বছৰ থাকে, এইখন পাৰ্মানেণ্ট বুলি কয়। কিন্তু ইয়াৰ এটা কথা আছে কি, ইয়াত কেইখনমান গেটৰহে ইয়াত আপুনি যাব পাৰিব। যেনে এইকেইখন দেখিছে, বান্দৰদেৱা, কিমিন, গুমটো, হোলংগি, বালিজা, নিয়াজলি আৰু এইটো ৰেলৱে ষ্টেচন। এইখনো ল'ব পাৰে। আৰু এইখন হৈছে মোৰখন, এইখন চিভিল ছেক্ৰেটেৰিয়েটৰ পৰা বনোৱা হয়। এইখন গোটেই অল অৰুণাচলত চব জেগাতে এখন পাছ লৈ যাব পাৰি। অল অভাৰ অৰুণাচল আপোনাৰ যিকোনো গেটতে আপুনি এখন একচেপ্ট কৰিব, এখন দি যাব পাৰিব। মানে কথাটো হয় কি, যদি আপুনি গাড়ী লৈ আহে তেতিয়া আপোনাৰ হাতত ড্ৰাইভিং লাইচেঞ্চ থাকিলেই হয়। ড্ৰাইভিং লাইচেঞ্চ থাকিলে মানে ড্ৰাইভাৰজনৰ পাছ নিবিচাৰে, কিন্তু কেতিয়াবা মন গ'লে আকৌ পাছ বিচাৰি দিয়ে। আমাকতো সদায় ৰাতিপুৱা গৈ আহিয়ে থাকোঁ, দেখি পায় ভাবিব এইকেইটা আহিয়ে থাকেনো কি পাছ বিচাৰিম আৰু, সেইকাৰণে বৰকৈ জোৰ নকৰে। টেম্পু ষ্টেণ্ড, ইয়াত ৰাস্তা কাটিং চলি আছে, 4 লাইনৰ ৰাস্তা কাম চলি আছে ইয়াত। বহুত কষ্ট হয়, এতিয়া ৰাস্তা বহুত বেয়া, ডেইলি অহা যোৱা কৰা মানে নক'ব আৰু। গধূলি হোৱাৰ লগে লগে উঠিবলৈ মন নোযোৱা হয়, ঘৰত গৈ পোৱাৰ লগে লগে। ৰাস্তা এয়া অৱস্থা, ঠিক হৈ যাব। মাত্ৰ এই বাৰিষা দিনটা পাৰ হ'লেই ৰাস্তা মোটামুটি হৈ যাব। পূৰা পূৰ্ণোদ্যমে 4 লাইনৰ কাম চলি আছে। ব'লক দেখুৱাই যাওঁ। 4 লাইনৰ কাম দ্ৰুত গতিত চলি আছে। এজনে পানী আনিবলৈ গৈছে, আহি পোৱাহি নাই, পিয়াহ লাগিছে বোলে। চাওক কাম কৰি আছে। মাজত এয়া ৰড ব্ৰেকাৰ চলি আছে। ৰক ব্ৰেকাৰ নহয়, এয়া এক্সকেভেটৰ পকলানে কাম কৰি আছে।
এয়া ভলভো, এয়া কবেলকো আৰু গৈ আছোঁ। প্ৰব্লেম কাম চলি আছে পাৰ হৈ লওক আপুনি পাৰ হৈ লওক। ৰাস্তাটো সৰু হৈ আছে, এইফালে কাটিং কাম চলি আছে। বহুত ধুনীয়া বনাইছে দেই। এইফালেতো ৰাস্তা হৈ যোৱাৰ পাছত কেনেকুৱা লাগিব চাব হা, কিমান ডাঙৰ ৰাস্তা হ'ব, 2 লেন হৈ যোৱাৰ পাছত কিমান ধুনীয়া লাগিব। আৰু যিটো এটা মেইন গেটৰ পৰা বনি আহিছে, এইটো আকৌ আমাৰ এইফালৰ পৰাই বনিছে, আমাৰ ঘৰৰ ওচৰৰ পৰা, আমাৰ বেছি দূৰণি নহয়। এইখন বৰ ধুনীয়াকৈ বনি গৈছে, ধুনীয়া আহল বহল ৰাস্তা এতিয়া বনাইছে। ৰাস্তাটো হৈ গ'লে কিন্তু বৰ ধুনীয়া লাগিব আকৌ ন, মজা লাগিব। ৰাস্তাটো গ'লে সুবিধা হ'ব ন, সুবিধা হ'ব। মই তেতিয়া বান্দৰদেৱাৰ পৰা ধৰ যদি হেৰি পাওঁতে খুব বেছি 5 মিনিট 10 মিনিট লাগিব। 5 মিনিট 10 মিনিট লাগিব, কিন্তু 10 মিনিটটো মানে ধৰি লওক কষ্ট নহয়। কষ্ট এতিয়া যিমানখিনি কষ্ট হয় এতিয়ালৈকে নাই, এইখিনি হৈ যাব। এইখিনি বেছি দিন নালাগে, বহুত কম দিনৰ ভিতৰত এইখিনি হৈ যাব। ৰাস্তাটো সোনকালে হৈ গ'লে ভাল হ'ব। এই তাৰ পৰা এখন ব্ৰিজ বনাই আছে, ব্ৰিজখনে মোটামুটি 2-3 কিলোমিটাৰমান ব্ৰিজেই হ'ব। 2-3 কিলোমিটাৰ। তাৰ মাজতে মই এইটোও কৈ দিওঁ, মই ইয়াৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানীত কওঁ, যিটো নেকি আমাৰ কামেই এনেকুৱাই, ৰাস্তা বনোৱা, বিভিন্ন ধৰণৰ ৰাস্তা, ব্ৰিজ ইয়াত এইবিলাকতে বনোৱা হয়। লাইনটো একেটাই আমাৰ। এটা বৰ ধুনীয়া সুন্দৰ ভিউ আছে ইয়াত, দেখুৱাম। এইখন কাচিংচা ব্লক পইণ্ট বুলি কয়। ওপৰ অলপমান উঠিছোঁ, দেখুৱাই আছোঁ ৰ'ব। এইখন হৈছে ডিক্ৰং। এই ডিক্ৰং দলঙৰ ওপৰতে মই যে প্ৰথমতে ভিডিঅ'টো কৈছিলোঁ যে এটা মস্ত এখন দলং বনাই আছে। এইখন দলং, এইখন সেই ইয়াৰ পৰা কানেক্ট হ'ব ডাইৰেক্ট গৈ সেই তাতে নিউজিলেণ্ড ওলাবগৈ। মোটামুটি 2-3 কিলোমিটাৰমান হৈ যাব। দেখিছে কাম চলি আছে। এই দলংখন এইকাৰণে বনাইছে, আগতে ৰাস্তাটো এইফালেদি আছিলে এনেকৈ, তাৰপৰা এতিয়া নতুনকৈ কাটিং কৰি সেইফালে বনালে। নতুনকৈ ৰাস্তা বনাই থাকিলেও এই নদীখনে খহাই নি গৈ থাকে, সেইকাৰণে ডাইৰেক্ট ইয়াৰ ওপৰত ব্ৰিজেই বনাই দিব তালৈকে চিধা। ধুনীয়া লাগে ইয়াত দেখি। আহি আৰু এটা কামৰ জেগাত পালোহি। ইয়াত আমাৰ JCB এখন বনাবলৈ দিয়া আছে। প্ৰাঞ্জল, আমাৰখন কোনখন গম পোৱা নি? ধুৱাই মেলি থৈছে বুলি কৈছে। ভিডিঅ'ৰ ফালে সোমাই আহিছে। আমাৰ এজন আমাৰ ছাবস্ক্ৰাইবাৰ আৰু এখেতৰ এটা চেনেল আছে, ৰয় 56 নহয়, ৰয় 599। ৰয় 599 চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ধুনীয়া ভিডিঅ' দিয়ে। মজা। আৰু এজনক বিচাৰি আছোঁ। এই প্ৰণৱ দা, মেচিনটো পালানে? ক'ত আছে? কি হ'ল? এই আমাৰ প্ৰণৱ দা, কেলৈ চিনাকিহে কৰি দিছোঁ। মানে এগ্ৰিমেণ্ট নহয়, এইজনে আমাৰ মেইন। এজনক এতিয়া ক'ব লাগিব। মেচিনটো ক'ত আছে? আমাৰতো এইটো কোনটো? এইটো বিশ্বকৰ্মা পূজাৰ পিছত। এই ইমান দিন হ'লে বেয়া হ'ব নহয়, কাম বন্ধ হৈ যাব। কি বনাব লাগে? কৰোণা বৰ্মাই কোৱা মতে ইঞ্জিন বেক কম্প্ৰেছৰ মাৰিছে। আচ্ছা, চাইছিলে, ঠিক আছে। চেল্ফৰ ফালেদি লিকেজ হৈছে বুলি কৈছে। চেল্ফৰ ফালেদি লিকেজ হৈছে মানে ইঞ্জিন বেক কম্প্ৰেছৰ হোৱাৰ চান্স থাকে, গম পালে? যদি ইঞ্জিন বেক কম্প্ৰেছৰ হৈছে, ইঞ্জিন ডাউন কৰিব লাগিব। ইঞ্জিন বনাব লাগিব তেতিয়া, ভালকৈ আহিছে যেতিয়া ভালকৈ বনাই যাওক। আৰু ইঞ্জিন বনাবলৈ টাইম লাগে। তাৰপিছত আপোনাৰ এইফালে আছে দুই চাইডে চিল গৈ আছে, পিন বুচিং নেক্সন গৈ আছে, আগৰ এইফালে ল'ৰা পিন বুচিং গৈ আছে। আচ্ছা, এইবিলাক অকণ ঠিক ঠাক কৰিব লাগিব। ৱেল্ডিঙত যাব, সেইটোতো ৱেল্ডিঙৰ কাম, আমাৰ কাম নহয়। ড্ৰাইভাৰটো কাম মতে পিছফালে এইকেইটা চাব লাগিব, পিছফালে গৈ আছে পুৰা। এইখিনি বাৰু লেটত মই বনাই ল'ম। গ্লাছ লগাব লাগিব। সিহঁতে কি কয় কেবিন মাউণ্টিঙৰ কথা কৈছে দেই। কেবিন মাউণ্টিংটো হিলিছে বুলি কৈছে। হ'লেও আমি একবাৰ চাম, যদি ঠিকে আছে নলগাওঁ, যদি ঠিকে নাই তেতিয়াহ'লে আমি লগাই দিম। আৰু কিবা এইবিলাক বৰ লেটত হ'ব। বাকীটো ঠিকে
বাকী আছে বুলি কৈছে চাৰ্ভিচিং কৰিব লাগিব চাৰ্ভিচিং কৰিব লাগিব অলপ ডাঙৰ হাইড্ৰলিক চাৰ্ভিচিং কৰিছে বোলে তলত ষ্টেনাৰ লগাব না অঁ এনে অৱস্থাই নাই অৱস্থা নাই পুৰা হেৰি কৰি থোৱা আছে ষ্টেনাৰ লগোৱা নাই বোলে চাৰ্ভিচিং কৰিছে অকল হাইড্ৰলিকটো ঢালিছে ষ্টেনাৰটো চাই লওঁ যদি লগাবলগীয়া হয় লগাই দিব নলগালে নালাগে নাই লগাব লাগিব চব ধুনীয়াকৈ বনাব লাগিব ঠিক আছে বাকী JCB ডিলাৰৰ কামখিনি হ'ল এতিয়া আৰু এটা কাম আছে SBI নেক্সট ব্ৰাঞ্চ তাত গৈ চাওঁগৈ কি হয় হৈছে নাই কামটো তাৰপিছত আৰু ধেৰ কাম আছে কৰি আছোঁ কাম বন সময় এয়া ঘৰলৈ উভতিছোঁ ঘৰলৈ উভতা নাই এতিয়াও কাম বাকী আছে ৰাস্তাত এতিয়া যামগৈ গৈ মানুহতে ভাতটো খাই ল'ম খোৱাৰ পিছত আৰু চাওঁ কি কাম ওলায় বোলো চাই থাকোঁ কি মজা পৰিৱেশ দিছেনে মজা পৰিৱেশ এলিফেণ্ট কৰিডৰ এলিফেণ্ট কৰিডৰ ইয়াত ধুনীয়াকৈ ৰখি আমি অৰুণাচলৰ পৰা ইয়াত ওলাই আহিলোঁ দেই এখন ৰঙা ৰিজাৰ্ভ ফৰেষ্ট আৰু এয়া আমাৰ অসম সোণালী অসম সোণৰ অসম আপোনালোকে যিয়েই নকওক আমাৰ সোণৰ অসম সোণালী অসম ইয়াত এটা ধুনীয়া পৰিৱেশ পাহাৰ ভৈয়াম গছ গছি লতা খেতি পথাৰ এটা সুন্দৰ পৰিৱেশ এয়া কিমান বাকী হয়তো 12টাৰ আগত হৈ যাব ন এই এক্সকেভেটৰখন এটা বাকেট ৰিপেয়াৰিঙৰ কাৰণে দিয়া আছিলে সেইটো হৈছে নাই খবৰটো লৈ ল'লোঁ কাম মোটামুটি হৈ গ'ল অলপমান বাকী আছে হৈ যাব বুলি কৈছে পাছবেলালৈ চাওঁ কি হয় আহিছোঁ এতিয়া হোটেললৈ ভাতকেইটা খাই লওঁ ভোক লাগিছে 12টা বাজি গ'ল খেলি লওঁ কেইজন খেলিছে তাৰপিছত কালি এটা আছে মা দুৰ্গা হোটেল এয়া বাপন দা আহিলে ইয়াত সোমাব বাছ ষ্টেণ্ডৰ অপজিটতে কমটি দামত একদম ধুনীয়া খানা খুৱায় আমি সদায় ইয়াতে খাওঁ ভাত খাই তামোল খাই ওলালোঁ তামোলটো খাওঁ যথেষ্ট দেই আৰু এটা কাম আছে আগত এজনে পাহাৰ খান্দি আছে তেখেতক অকণমান সুধোংগৈ কি হৈছে কি নাই হোৱা বলক এয়া কাটিং চলি আছে লোডিং হৈ আছে এজন আমাৰ মেইনজন দেই এইটো খহি আহিলে কাটি থাকোঁতেই নহ'লে নহয় আহি পেলাই ঘৰ পাইছিলোঁ আকৌ এয়া বিম্পি আহিবলগীয়া হ'ল আমাৰ মানে এইজনৰ আজি ভেকচিন আছে মই পাহৰি গৈছিলোঁ ঘপককৈ ফোন কৰিলে আহিব লাগে বুলি সেইকাৰণে আহিলোঁ সেয়া ভেকচিন ল'বলৈ আহিছোঁ ভেকচিনটো লৈ দিয়ে ন এজন সেইজন সি ধুনীয়াকৈ গাড়ীত উঠিবলৈ পাইছে যেনি এফালে যা দুইজনকে বাছ ভেকচিন মাৰি মেলি আজৰি হৈছোঁ ধন্যবাদ তো বন্ধুসকল দিনটো এইবিলাকে কৰি মেলি সন্ধ্যা হ'ল আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ ভিডিঅ'টো চাব ভাল লাগিলে লাইক কৰিব চেনেলটো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আগলৈ নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ আজিলৈকে ইমানতে কৰি ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ